সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা। এইবাৰ বিহু যোৰহাটত আমাৰ ৰেণ্ট হাউচতে বিহু বুলি কিনো কৰিলোঁ তাকে বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গৰু বিহুৰ দিনাখনে ৰাতিপুৱা মাহ হালধি তিয়াই থৈছিলোঁ, সেইখিনি পিচি প্ৰথমতে লগাই ল'লোঁ আৰু গা পা ধুই একদম আজৰি হৈ ল'লোঁ। আজি 100 এবিধ শাক বিচাৰি উলিয়াম বুলি। ক'তনো টাউনৰ মাজত 100 এবিধ শাক বিচাৰি পাম। তাতে খুৰাহঁতৰ বাৰীত যি আছিলে তাৰে দুটামান আগ ছিঙি ল'লোঁ আৰু বজাৰতো চব শাক মিক্স কৰি ভাগ কৰি বিকি আছিলে। আজিকালি সকলো বস্তু কিনিবলৈ পায়, কিন্তু তথাপিও তাত থকা 2 এবিধ কিনি আনিলোঁ আৰু খুৰাহঁতৰ বাৰীত আছিলে মচুন্দৰী, খুতৰা, তাৰপিছত মানিমুনি, টেঙেচি, সেই সকলোখিনি বিচাৰি কেইডালমান বুটলি ল'লোঁ। 100 এবিধ নহ'লেও যিখিনি পাইছোঁ আৰু সেইখিনিয়ে খাওঁ বুলি। শাকখিনি ধুনীয়াকৈ কাটি বাছি বনাই ল'লোঁ খাবৰ বাবে। আপোনালোকে বাৰু 100 এবিধ শাক বিচাৰি পালেনে বিহুৰ দিনাখন? তাৰপিছত এয়া আজি বিহু স্পেচিয়েল থালি, ভাতত পানী দি ল'লোঁ, আলু পিটিকা আৰু শাক ভাজি, চজিনা আৰু বিহু বুলি জেতুকা নলগালেতো নহ'ব, জেতুকা আছিলে সেয়াও লগাই ল'লোঁ। বহুত দিনৰ পাছত আজি ফ্ৰী টাইম অকণমান পালোঁ, বোলো নিজৰ ভাল লগা কিবা এটা কৰোঁ। বহুত দিনৰ পৰা ক্লে দি কিবা এটা বনাম বুলি ভাবি আছিলোঁ আৰু আজি সময় পাইছোঁ। ভিডিঅ'টোৰ শেষতহে মই ফাইনেল ৰিজাল্টটো আপোনালোকক দেখাম কেনেকুৱা হৈছে। তাৰপিছত এয়া ৰাতিপুৱা গা পা ধুই ৰেডি হৈছোঁ আৰু ছাৰক বিহুৱানখনো পিন্ধাই লৈছোঁ। তাৰপিছত খুৰাহঁতৰ ঘৰত মানে আমাৰ ৰেণ্ট হাউচৰ অ'নাৰৰ ঘৰত আমাক জলপান খাবলৈ মাতিছিলে, তো তালৈ ওলাই গ'লোঁ। এয়া খুৰা আৰু তেওঁলোকৰ ঘৰ, এয়া বোৱাৰী, এয়া খুৰী, আমি চবে মিলি একেলগে জলপান খালোঁ। এইবাৰ বিহু এনেকৈ উদযাপন কৰিলোঁ। এইটো হৈছে কালিৰ ভিডিঅ'। খুৰাহঁতৰ ঘৰলৈ হুঁচৰি আহিছিল। আজিকালি টাউনত বহুত ঠাইত হুঁচৰি মাৰিবলৈ যোৱা দেখাই নহয়। আগতে আমি ডিব্ৰুগড়ত থাকোঁতে আমাৰ ঘৰলৈ এনেকৈ আহে, দেখি বিৰাট ভাল লাগিলে সৰু ল'ৰা ছোৱালীকেইটাক। এইবাৰ সকলোলৈকে বিহুৰ শুভেচ্ছা। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু শেষত মই বনোৱা বস্তুটো দেখালোঁ। তেনেহ'লে আজিলৈ আহিছোঁ।